নমস্কাৰ সকলোলৈকে মোৰ পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভালেই আপোনালোকৰ। মোৰ বৰ্তমান ভাল। আমাৰ আজি যিহেতু দেউৰীসকলৰ বিহু যিহেতু মন্দিৰলৈ গৈ আছোঁ। মন্দিৰত দেখাম বাৰু আপোনালোকক মন্দিৰত কি হয়। আৰু এইফালে মোৰ পাছফালে দেখিছে যে এয়া বজাৰ মন্দিৰৰ পৰা ঘূৰি আহি বজাৰত সোমাম বুলি ভাবিছোঁ, কিবা কিবি অলপ ল'ম বুলি। আৰু এয়া লাহে লাহে আহি মন্দিৰ পালোহি। মন্দিৰ ভাগত গৈ শৰাই মেলি সেৱা সৎকাৰ কৰিলোঁ আৰু অকণমান বহিছোঁ। আৰু এইফালে দেখিছে নহয় খাৰা হৈ থকা ছাগলী লৈ কিনে মানুহবিলাকক তেখেতলোকৰ পালত পৰিছে ছাগলী দিবলৈ। বৰ এটা নাজানো বাৰু মই কিয় ছাগলী লৈ আহিছে। যদি কোনোবাই জানে কমেণ্ট কৰিব। এয়া তেখেতলোকক হ'লে আৰু আমাৰো হ'ল। আমি এতিয়া বৰ্তমান ঘূৰি আহিলোঁ। আৰু এয়া মই আহি বজাৰ সোমালোঁ। বজাৰ কৰিলোঁ, বহুত বজাৰ কৰিলোঁ, কিন্তু দেখাবলৈ নহ'ল বাৰু বজাৰত। এতিয়া ঘৰলৈ ঘূৰি আহিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু লগতে শ্বেয়াৰ কৰি দিব, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা পাইছে ভিডিঅ'টো। নেক্সট আকৌ এটা ভিডিঅ'ত লগ পাম। যিহেতু অকণমান ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। যদি ক'ৰবাত ভুল হয় ক্ষমা কৰি দিব, কমেণ্ট কৰিব। যদি ভুল হয় যদি ভাল পায় তেনেহ'লে লাইক কৰি দিব ভিডিঅ'টো।